পুনৰবাৰ আপোনালোকক মোৰ চেনেল উপাসনা ব্লগলৈ স্বাগতম জনাইছোঁ। আপোনালোকে ভিডিঅ'ৰ থাম্বনেইলটো দেখি গম পাইছেই চাগে মোৰ বনোৱাটো উদ্দেশ্য কি হয় ভিডিঅ'টো। আশা কৰিলোঁ শেষলৈকে থাকিব, ভিডিঅ'টো চাই থাকক শেষলৈকে। আংকুল আহিলেনে? সেয়া আকৌ একে দাদা আগৰবাৰ নিচিনাকৈ আকৌ আমি তিনিজনী আংকুল আছে। নাও আমি আছোঁ মৰাণত, চাহ খাবলৈ ৰৈছোঁ। মানে তই চাই দে না, তই চাই দে, যি চাই দিয় চাই দে। মানে কি হ'ল, গাটো এনেকুৱা বেয়া যে মোৰ তাতে ভণ্টিৰ ৰিজাল্ট দিব, সেইটো কাৰণেও গৈ আছোঁ ডিব্ৰুগড় কনভকেশ্যনৰ কাৰণে। তো এতিয়া ইয়াত চাহ খাবলৈ অলপমান ৰৈছোঁ, নাও অকণমান ৰিলিফ ফিল কৰিছোঁ। গতিকে মোৰ লগত আছে, দেখাই দিছোঁ। এপিনে ৰিম্পি, এয়া ৰিম্পি, আৰু সেইটো চাইডে বহি আছে আংকুল হয়। ৰিভিউ দিয়া কেনেকুৱা পালা? আৰু মোৰ ভাগৰ অকণমান পুৰি খাই যাবলৈ কৈছোঁ, তাই গা বেয়া কাৰণে নাখায়, তো অলপমান ট্ৰাই কৰিবলৈ কৈছোঁ, খাবই লাগিব দে, মই টানি আছোঁ। আচাৰ অকণমান লৈ খা। দিছা পুৰা দিয়া, খা এটা খা, এটা খা, খা পুৰি এটা খা, এটা খা। নাও পালোহি ডিব্ৰুগড়, এতিয়া গৈ আছোঁ কনভকেশ্যনৰ কামখিনি কেনেকৈ হ'ব কি হ'ব কৰিবলৈ বিশ্ববিদ্যালয়ৰ চৌহদলৈ। কিয় উঠাম? গৈ আছোঁ বিকজ চবৰে ৰোপছবিলাক তাৰমানে বেলেগ বেলেগ ডাইৰেকশ্যনত দিছে। আমাৰ 505 আছে, তো সেইটো কাৰণে সুধি সুধি আহি আছোঁ। ইউনিভাৰ্চিটিখন ইমান ডাঙৰ হয়, যাৰ কাৰণে ইয়াত সুধি সুধি যাব লগা হৈছে। বাট একো নাই, ফিল লৈছোঁ, ভাল লাগিছে বহুত। কংগ্ৰেটছ কাইলৈ ইন এডভান্স। ৰ'বা এইটো বা কাইলৈ অনুভৱ তোমালোকৰ হেভি হ'ব আৰু ন ফিল। হোটেলত গৈ তোমালোকে চাবাগে পিন্ধি। অঁ পিন্ধি চাবাগে। আৰু এতিয়া আছোঁ সেইটোত, অলপ ডিফাৰেঞ্চ। অঁ আহিব যদি থাকোঁ বুলি ভাবে পাৰিব। আমি ডেছক্ৰিপশ্যনত সকলোখিনি এড্ৰেছ দি দিম মানে। আৰু আমাৰ দুদিনৰ 7,500 লৈছে ন? অঁ মানে ৰুম আৰু এইবিলাক অকণমান হেৰিও হ'ব, এইবিলাক AC থাকিলে অকণমান বেছি পৰি যায় আৰু আমি তেনেকৈ লৈছোঁ আৰু নিজৰ কমফৰ্টেবলকৈ, আৰু কমফৰ্টটো মেইন ন। তাৰপিছত আংকেলে হাঁহি আছে এফালে, মানে আমি ব্লগ বনাই আছোঁ যে। তাৰপিছত আমি এতিয়া খাবলৈ যাম। মানে কেলে বাৰেপতি কৈ আছোঁ, নহ'লে আপোনালোকে ভাবিব পাৰে বুলিব হোটেলৰ কথা কৈ আছে কি, কিন্তু ছোৱালীবিলাকৰ কাৰণে বিশেষকৈ কৈছোঁ মই। আৰু এই য'তেই মানে যাওঁ, এটলিষ্ট এইটো খিয়াল ৰাখোঁ যে ছোৱালী এজনী তাত ছেফ হয় নে নহয়। মানে কি হয়, যিকোনো জেগাত আপুনি থাকিব পাৰে, একো কথা নাই, কিন্তু ষ্টে' কৰিবলৈ আমি কমফৰ্টেবল নহ'বও পাৰোঁ, নোহোৱাকৈ মানে ইয়াত থাকিব পাৰে। সেইটো কাৰণে বাৰেপতি আমি মানে কৈ দিওঁ। একো টেনশ্যনে নাই, লগত পাপাই আহিছে। পাপা আহিছে আৰু দাদা এজন আহিছে। দাদা আৰু পাপাৰ ৰুমটো তাত আছে, আৰু ৰিম্পি, মই আৰু তাই ইয়াত থাকোঁ। ভাল হয়, কমফৰ্টেবল। সেইটো দেখালি নি পাপাহঁতৰটো নাই দেখা, যামহে। এতিয়া পাপা বহি আছে, আমি এতিয়া যাওঁ অকণমান খাই বৈ আহোঁগৈ, তাৰ পাছত ইয়াত আহিম। আহি পেলাই বাক্সখিনি মানে গম পাই থাকিব। তো বাই বাই। হেৰি 4টা ভেজ থালি দি দিয়ক, আৰু এটা নন ভেজ মানে আপোনাৰ ৰ'ল হ'ব দিয়ক।
গম পালে চাগে খাবলৈ আহিছোঁ মানে কি হয় যোৱাবাৰ আহোঁতে জাৰ্ণি টাইমত মই এনেকৈ নন ভেজ খাওঁতে মানে অলপ প্ৰব্লেম হ'ল সেইটো কাৰণে নন ভেজ খাবলৈ মন নাই সেয়া মোৰ লগত বহিছে এখন ডিউটি মোক হেৰি উঠাই যাব লাগে হেৰি স্কিনটো কেনে নকৰে হেৰি হৈ আছে ইমান দীঘলীয়া এটা মন নিদিলে একো নাকানে মোৰ কোনো ফিল্টাৰেশ্যনে নাই এয়া সেইপিনে আংকেল আৰু দাদা বহি আছে অঁ কিবা হৈ আছে নাই চাই থাকক সেইফালেকে এতিয়া আহিলোঁ আহি এতিয়া অকণমান ৰেষ্ট লৈছোঁ আৰু বাকী দেখুৱাবলৈতো নাই কাইলৈ আছে ৰাতিপুৱা সোনকালে যাব লাগিব সোনকালে মানে ইমান সোনকালে যাব নালাগে আৰু চাইছোঁ যদি কেনেবাকৈ টাইম পাওঁ গধূলি তেতিয়া আমি জগন্নাথ মন্দিৰ এনেকুৱাবিলাক যাম বুলি ভাবিছোঁ আৰু আমাৰ এইকেইজনী ইয়াত শুই আছে ৰিম্পি ক'ত গ'ল কাহা হো কাহা হো তুম কাহা হো আৰু কাপোৰবোৰ একদম গোটেই মেচ হৈ আছে যিহেতু মেচি হৈ আছে মানে হেৰি কৰাই নাই এই জাষ্ট আহিছোঁ ইয়াত সেয়াই আৰু কি কয় মই চবতকৈ ভাল পাইছোঁ কি বেমাৰী নল'ব নোৱাৰে আৰু হেৰি মোৰ চবতকৈ ভাল লগা বস্তুটো হৈছে কি মই দেখুৱাম ৰ'ব আমাৰ ৰুমটোৰ পৰা যিটো ভিউ বহুত বেছি ধুনীয়া হয় মই দেখাই আছোঁ ফ্ৰণ্টত কোন আছে সেইটো দেখুৱাম আৰু তাৰপাছত কি আছে মই সেইটো দেখুৱাম চাব এই ফাৰ্ষ্টতটো আছে বাহামাছ যিহেতু চলমানক উঠিয়ে কাইলৈ ৰাতিপুৱা দেখিম আৰু তাৰ পাছত চবতকৈ ভাল লগা বস্তুটো হৈছে এয়া চাওক ব্ৰহ্মপুত্ৰৰ পাৰটো ইমান ধুনীয়াকৈ ওলাই আছে মই আংকলক কৈছোঁ যে আজি যদি পাৰে সেইফালে মোক নিবলৈ তাততো মানুহৰ ঘৰ আছে মানুহ দুনো থাকে বহুত মন গৈছে যাবলৈ সেইফালে যি হয় তাৰপিছত সেইফালে ৰাস্তা ইউনিভাৰ্চিটি একদম ওচৰতে লৈছোঁ যাতে কাইলৈ আকৌ যাওঁতে যাতে দেৰি নহয় সেইটো কাৰণে তো চাই থাকক ব্লগটো আৰু অকণমান এক্সাইটেড কৰিম কাইলৈতো চবতকৈ ভাল লাগিব বেছি ভাল লগা দিনটো কাইলৈ আছে ন চাই থাকক আমাৰ স্পেচিয়েল মেমৰিখিনি আমি এনেকৈ ভিডিঅ'ৰ জৰিয়তে ধৰি ৰাখিব বিচাৰিছোঁ ন জগন্নাথ টেম্পল তো ফাইনেলি আছোঁ এতিয়া আমি জগন্নাথ মন্দিৰত যোৱাবাৰ আহিছিলোঁ মোৰ মনোবাঞ্ছা পূৰণ নহ'লে কিন্তু আজি আহিলোঁ ভগৱানৰ কৃপাত মোৰ মনোবাঞ্ছা পূৰণ হৈ গ'ল দেখিছে এয়া ইমান ধুনীয়া দেখিবলৈ ডিব্ৰুগড়লৈ আহিলে জগন্নাথ মন্দিৰ যদি কোনোবা অহা নাই প্লিজ আহক আৰু চাওক বহুত বেছি ধুনীয়া হয় মই ইণ্টেৰিয়ৰটো আপোনালোকক দেখুৱাই আছোঁ ভালকৈ চাব এয়া চাওক এইটো এণ্ট্ৰেঞ্চ এইফালেদি সোমাব লাগে এইটো হৈছে শিৱ মন্দিৰ ৰথযাত্ৰা আছে সেইটো কাৰণে মেইন দৌৰখন বন্ধ আৰু লাকিলিহে আজি পাইছোঁ এইটো মেইন জগন্নাথ মন্দিৰৰ দুৱাৰ কিন্তু কথাটো হ'ল কি জগন্নাথ মন্দিৰ বন্ধ যিহেতু ৰথযাত্ৰা আছে হেনো সেইটো কাৰণে এইকেইদিন বন্ধ হ'ব সেয়া চাওক ওপৰৰ পৰা ইমান ধুনীয়া হয় প্লেচটো দেখিবলৈ সেয়া ৰিম্পি ডিম্পি এয়া দাদা এফালে বহুতকেইটা মন্দিৰ আছে কিমান কভাৰ কৰিব পাৰোঁ নাজানো বিকজ বন্ধ কৰিবই হ'ল বোলে মই ইয়াক সেৱা কৰিছোঁ সোনকালে যিহেতু সোনকালে বন্ধ কৰি দিম বুলি কৈছে সেইটো মেইন জগন্নাথ মন্দিৰটো আপোনালোককো দেখাই চাওঁ মাৰ কাৰণেতো বহুত ইম্পৰ্টেণ্ট হয় সেইটো কাৰণে সেয়া ইমান ধুনীয়া চখ দেখিবলৈ
এয়া এয়া জগন্নাথ মন্দিৰ, এয়া হনুমান মন্দিৰ। ধুনীয়া চব। বৰষুণ দি দিছে খালি। ব'লা ব'লা এতিয়া আমি গৈ আছোঁ, এটা এটাকৈ দেখুৱাই আছোঁ আপোনালোকক, চাই থাকক। বহুত শ্লিপাৰী দেই, নিম্বি চাবি। বহুত পিছল মানে বৰষুণ দি দিলে কাৰণে সুদা ভৰিয়ে চবতে ঘূৰিছোঁ। ইমান ভাল লাগিছে নহয়, মই কি ক'ম। যদিও বৰষুণ দি আছে, বৰষুণ এনেও ভাল পাওঁ, তথাপিও ভাল লাগিছে আহি পেলাই। চখ তো আপোনালোকে ভাবক, যিসকল নাই অহা কিমান মিছ কৰি আছে। ময়ো মিছ কৰি আছিলোঁ ইমান দিনে, বাট মোৰ এইটো সফল হৈ গ'ল। আৰু বাহিৰৰ জগন্নাথ মন্দিৰ, যিটো পুৰীৰ যিটো জগন্নাথ টেম্পল হয়, একদম একেটা ড্ৰয়িঙত বনোৱা হৈছে, আৰ্কিটেক্ট একদম একেটাই হয়। মই দেখাম আপোনালোকক, চাব হা। চাওক কেনেকুৱা ধুনীয়া, কেনেকুৱা ধুনীয়া। ইয়ালৈ আহিলে মানুহৰ মনটো এনেও অট'মেটিকেলি ভাল হৈ যাব। চাওক এবাৰ, চাওক কেনেকুৱা পৰিষ্কাৰ পৰিচ্ছন্নতা, কেনেকুৱা ধুনীয়া। চাওক এয়া হৈছে ৰামৰ দৰবাৰ, ৰাম কি দৰবাৰ সেয়া লিখা হোৱা আছে। চাওক এতিয়া মই ভগৱানক পূজা কৰি থাকোঁতে আৰু প্ৰত্যেকটো মানে দেখুৱাই দিলে নিজৰ ভক্তিভাৱটো নাইকিয়া নিচিনা লাগে, আৰু নিজেও কিবা ভাবিব লগা থাকিলেও ভাবিব নোৱাৰোঁ। তো এইখিনিলৈকে আপোনালোকক দেখুৱালোঁ, আহিব। মই বাকী সেৱা কৰোঁ। এইটো চোৱা, লক্ষ্মী মন্দিৰ হয়, স্পেচিয়েলি তোমাৰ কাৰণে তুলিছোঁ। ইয়াতো ইমান ধুনীয়া ধুনীয়াকৈ ড্ৰয়িং কৰি থোৱা আছে। চব Now মোৰ ফেভৰেট ডিছ, এটা লাঞ্চটো এটা মতে হৈছিলে, বাট ডিনাৰ মোৰ মতে হ'ব। তো দেখুৱাম মই কি অৰ্ডাৰ কৰিছিলোঁ আজি, চাই থাকক। এয়া আমাৰ ৰৈ আছে, খং উঠিছে। টাইমতে এটা দিবলৈ কৈছিলে, মই নিদিলোঁ। এতিয়া মোৰ পচন্দ খাব লাগিব, তাইও খাব লাগিব, আৰু ভনীকেও খাব লাগিব। নহয়, তুমি মিছা কৈছা। সঁচাকৈ কৈছোঁ, মিছা কৈছে গাইজ, মিছা কৈছে। মই মিছা কথা নকওঁ, আপোনালোকে জানে নহয়। খাব, এনেও খাব লাগিব। জুমকা মোৰ কথা বহুত মিছাকৈ কয়। কৈছে দেখুৱাম। নাও এইটো হৈছে ইয়াতো হেৰি কৰা হৈছে পলিথিন খুলিব লাগিব, আৰু মই গোটেইখিনি আনবক্সিং কৰি দিছোঁ। দুইজনে কৰি আছে। নাও এয়া হৈছে পনীৰৰ কাৰণে দিছিলোঁ, মটৰ পনীৰৰ কাৰণে দিছিলোঁ, আংকুলৰ কাৰণে। আংকুল, তাৰপিছত নাও দিছ ইজ ডন ফ্ৰাই। That is fried paneer, and this is chicken smoked butter, and this is dal fry, and this is steamed rice. That is lemon, chili, and onion, and that is me. Bye bye. তো নাও ৰেডি হৈ গ'লোঁ। মৰ্ণিং উঠিলোঁ, অলপ দেৰি হ'ল আজি যিহেতু বৰষুণ দি আছে। এতিয়া বাজিছে আপোনালোকৰ 9:10লৈকে ইয়াতে আছোঁ। যিহেতু ওলাই মেলিতো আমি ৰেডি হৈ গ'লোঁ, কিন্তু দেখাম কি হৈ আছে বাহিৰত। আজিৰ দিনটো এনেকুৱা হ'ব বুলি ভবা নাছিলোঁ, বাট হ'ল। মই দেখাই আছোঁ। আৰু এয়া অথনিৰ পৰা বস্তু পাতি সামৰি আছে, এগৰাকীৰ পৰা ওলাই আছে। এতিয়া দেখাম। এয়া চাওক কি অৱস্থা। বৰষুণ বৰষুণ বৰষুণ। সেয়া ব্ৰহ্মপুত্ৰ, পানীৰ সোঁত ৰোৱাই নাই। এতিয়াতো অকণমান পাৰটো অলপ দেখিছোঁ, ৰাতিপুৱা শুই উঠি একেবাৰে দেখা নাছিলোঁ। এইফালে আছে গোটেই বৰষুণ বৰষুণ। ঠিকে আছে, ধুনীয়া লাগিছে। তো সেয়া যেনেকৈ ভাবিছিলোঁ একো প্ৰিপেৰেশ্যন কৰা
যাবলৈ ওলাইছোঁ, বাকীখিনি চাই থাকিব এইফালেকে যাবলৈ পাব। কনভকেশ্যন তিতি ৰৈ আছোঁ। পজিশ্যনটো এনেকৈ কৰাব চাগে, এইফালে নি পেলাই শুনিছা নে ডিম্পি? কৈ দে তাই সোমাই পেলাই কওঁ। Okay. 8th day of June 2022. এনিছা আৰু আমাৰ এগৰাকী মইতো আছে যোনটোৰ ভিডিঅ'ত ওলাই নিউ ফ্ৰেণ্ড নহয় মানে আপোনালোকৰ তাতে মোৰ ভিডিঅ'ত আজিৰ পৰা প্ৰথম ওলাব। এনিছা হয়, আমি গ্ৰেজুৱেশ্যনৰ পৰা একেলগে আছিলোঁ 5 years। তো ফাইনেলি এতিয়া আমাৰ মাষ্টাৰ্ছ একেলগে হৈ গ'ল। হুলস্থুল আছে এখন। ভালে কুশলে চব হৈ গ'ল, নাও ৰিলিফ ফিল কৰিছোঁ, যদিও মানে বৰষুণ দি আছিলে। এতিয়া চব খতম, এতিয়া গৈ আছোঁ। কনভকেশ্যন খতম হ'ল কেতিয়াবাই, কিন্তু তাৰ পাছত গোটেই টুৰিষ্টখিনি আহিলে। আমি ভাবিছিলোঁ আৰু 2টা বজাতে শেষ হৈ যাব, তাৰপিছত ধুনীয়াকৈ যাম, সোনকালে যামেই আছোঁ। কনভকেশ্যন নকৰা মানুহৰ গতিকে চব তাৰপিছত কি হ'ল, ৰিচিপ্ট দিলে, গৈ পেলাই আকৌ এইবিলাক খানা এয়া দিলে। এইটো কাৰণে আকৌ লাইন পাতিলোঁ এক্সট্ৰাকৈ, আকৌ এইটো ল'লোঁ। এইটো কাৰণে মানে আমি নেখাওঁ বুলি ক'লেও নহ'ব, খাবই লাগিব মানে। আকৌ সেইটো কাৰণে ইয়াৰ কাৰণে লাইন পাতিলোঁ। খাবলৈ মন আছিলে মানে, তথাপিও নাই, খাবই লাগিব, ঠিক আছে খাবলৈ দিলে। তাৰপিছত কি কৰিলে, লাইন পাতিবলৈ ক'লে। আকৌ দি মানে আকৌ লাইন পাতিছোঁ মানে আপোনাৰ 2:30মান বজাৰ পৰা পাতিছোঁ। 2:30 পৰা এই জাষ্ট এতিয়া বাজিছে কেইটা 5:30 মানে হৈ গ'ল। 5:15 পূৰা আমি ওলাই আহিছোঁ তাৰপৰা। এতিয়া একো খোৱা বোৱা নাই, আৰু ইয়াতো খাবলৈ দিলে লাভ নাই নহয়, কাৰণ ঠাণ্ডাই হৈ গ'ল লাইন পাওঁতে পাওঁতে। সেইটো কাৰণে এয়া একদম টায়াৰ্ড হৈ আছোঁ। মোৰতো মাত মুখে ওলাইছে, মুখে নোলোৱাৰ পৰাতো মই দেখুৱাইছোঁ। মেলি 7টামান বজাত চাগে ইয়াৰ পৰা ওলাই যাওঁ আৰু যাব লাগিব। তাৰমানে এতিয়া ইয়াতে 5:30 দিয়াতে 6টা বাজিব, খাই বৈ তাত পাই বস্তু চস্তু পেক কৰি অলপ দেৰি হ'ব। 7টামান বজাত যাম আৰু চাগে। যোৰহাট কেতিয়া পাব একেবাৰে এণ্ডিং, তাত গৈ পেলাই আহিব। তো ইউনিভাৰ্চিটিত কি দিছে দেখুৱাম ৰ'ব। খোৱাই তাতে খাইছে পাই, মানে ভাল কথা, খাবলৈকে দিছে। আমি মই আকৌ তেনেকৈ খাব এয়া পনীৰ দিছে আৰু এয়া পোলাও সঁচা। এয়া চব এয়া দিছে, এয়া পনীৰ, এয়া দিছে অ'কে। তো এতিয়া আমাৰ কামখিনি গোটেইখিনি হৈ গ'ল ডিব্ৰুগড়ত। আহিলোঁ, অলপ ৰেষ্ট ল'লোঁ, গা চা ধুলোঁ মেলিলোঁ, বাকী জাষ্ট গা ধুই লগালে ওলাইছোঁ মানে। বাকী এতিয়া যিমানখিনি কভাৰ কৰিব পাৰিম বুলি ভাবিছিলোঁ কভাৰ কৰিব নোৱাৰিলোঁ, মানে যদি কাম কাজত অহা হয় মানে এইবিলাক বেছি কাম কাজৰ ঠাইতে মানে লাগি থকা হয়। সেইটো কাৰণে নেক্সট টাইম আমি যেতিয়া লগ পাম তেতিয়া আমি কি কৰিম, অকল ফুৰিবলৈহে আহিম, কাম কাজ লৈ পেলাই নাহোঁ। আৰু ডিম্পিয়ে পাতি আছে ফোনত কথা, ৰিম্পিয়ে কৰি আছে এয়া। আৰু এতিয়া ফাইনেলি আমি যাওঁ, ভাগৰ গাড়ীতে মাৰিম আৰু মানে মোৰ টায়াৰ্ড হৈ যাম। এয়া ডিম্পি কেনেকুৱা লাগিলে এইবাৰ দেখি? ভাল লাগিলে। আৰু আমি দুজনী প্ৰায় প্লেন কৰিয়ে আহোঁ ন য'ত যাওঁ, আৰু মিলেও দুজনী কথাবোৰ, সেইটো কাৰণে আৰু ভাল লাগে। এতিয়া ঘৰলৈ যাবলৈ লৈছোঁ, কেতিয়া লগ পাওঁ ঠিক নাই। এইবাৰ কেতিয়া লগ পাওঁ ঠিক নাই, তই আকৌ নেক্সট মাহত নহয় মানে যাম। তহঁতৰ ঘৰততো কিমান মায়ে বাপে ইমান থকাকে মাতে, কিন্তু মিলাব নোৱাৰোঁ। ফোনৰ এক্সাম হৈ যায়, এই কিবা টিউশ্যনছ থাকে, সেইটো কাৰণে মিলাব নোৱাৰোঁ। কাৰোবাৰ দুখ নহয় মানে, সেইটো কাৰণে এইবাৰ প্লেনিং কৰি থৈছোঁ যামেই নেক্সট মান্থত। আৰু নেক্সট
আমাৰ আমি তিনিজনী নহয় সদায় আপোনালোকে আমাৰ তিনিজনীক দেখে কিন্তু একচুৱেলি আমি চাৰিজনী সদায় থাকোঁ ঘৰত থাকি আহে সেইজনী যে মোৰ ভণ্টি তাই কেতিয়াও আহিবলৈ নাপায় তাই ভণ্টি আকৌ আমাৰ এইগৰাকী একদম মৰি যাব পাৰে মানে দুইটা একদম বেলেগ ধৰণৰ বাইক ভনীক তেনেকুৱা হয় তাই এবাৰ মন বেয়া মানে তাই হেৰি দিছিলে পৰীক্ষা দিছিলে কাৰণে তো একো নাই হৈ যাব নেক্সট লগত আমি আকৌ লগ পাম এতিয়া তেনেহ'লে ভালে কুশলে থাকক তাই চেনেলটো গ্ৰ'থ হ'বলৈ আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু কি ক'ম